প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেনেকৈ ইংলিছত ভাষণ দিয়ে আমেৰিকা জাপান ৰাছিয়াত মানে তেখেতে ইংলিছ ক'ব জানে হলেও ভাষণ দিয়াৰ টাইমত এটা মেচিন এটা যন্ত্ৰ এটা টেকনলজিৰ সহায় লয় যাৰ ফলত বেছি হলহলীয়াকৈ মানে অলপ ভুল নোহোৱাকৈ এটা ভাষাত ভাষণ দিয়াটো সম্ভৱ এতিয়া সেই মেচিনটো সেই মালটো কি আজি হেল্ল' বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আসাম ৰক আমাৰ অসমৰ এজন বিখ্যাত ইউটিউবাৰ ডিম্পু বৰুৱাই ইতিমধ্যে কৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হেনো ভাষণ দিয়াৰ আগত ইংলিছত ক'বলগীয়া হ'লে হেনো কিবা মেচিন ব্যৱহাৰ কৰে আজি সেই মেচিনৰ বিষয়ে আলোচনা কৰিম ব'লক তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ कौन बोला मोदी फिर से नहीं आएगा कौन बोला फिर से मोदी आएगा खाया है ना खाएगा देश को बचाएगा फिर से मोदी आएगा क्यों क्योंकि देश की है आन मोदी देश की है शान मोदी गरीबों की जान मोदी हीरों की है खान मोदी आंधी में तूफान मोदी वेदों का है ज्ञान मोदी गुरुओं की वाणी मोदी गंगा का है पानी मोदी राणा की कहानी मोदी शिवा की जवानी मोदी शेर की दहाड़ मोदी सबको पछाड़ मोदी सबसे आगे आएगा फिर से मोदी आएगा खाया है ना खाएगा এতিয়া আমি ডিম্পুদাৰ মুখৰ পৰাই শুনি লওঁ ডিম্পুদাইনো কি বুলি কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেনেকৈ ইংলিছত ভাষণ দিয়ে আমেৰিকা জাপান ৰাছিয়াত মানে তেখেতে ইংলিছ ক'ব জানে হলেও ভাষণ দিয়াৰ টাইমত এটা মেচিন এটা যন্ত্ৰ এটা টেকনলজিৰ সহায় লয় যাৰ ফলত বেছি হলহলীয়াকৈ মানে পৃথিৱীত এইজনে বিখ্যাত ইউটিউবাৰ যিজনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো ভুল ধৰে ইংলিছ ক'ব নাজানে বোলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বোলে মেচিন ব্যৱহাৰ কৰিহে বোলে ইংলিছ কয় কি যে হ'ব আৰু চল বজড়ি কে বোলো আছে গৰু নেবাহাল এনেকুৱা ভিডিঅ' বনোৱাতকে নবনোৱাই ভাল বুজিলে তো কন্ট্ৰোল কৰা মানে মানুহজন থাকে এটা অপাৰেটৰ থাকে বা কেতিয়াবা কি হয় অটোমেটিকলি মেচিনটো নিজকে কন্ট্ৰোল কৰে যে ভাষণ দি গৈ আছো ভাষণখিনি আহি গৈ থাকিব যদি হঠাৎ ষ্টপ হৈ যায় বক্তাজনে ষ্টপ হৈ গৈছে তো সেই ডিসপ্লেখনো ষ্টপ হৈ যায় আৰু অলপ দেৰিকে পুনৰ আৰম্ভ হয় ডিসপ্লেখন মানে একদম আৰু আমি গমে চল বজড়ি কে এখন মানে একদম আৰু আমি গমে নাপাও যে আমাক চাই কৈ আছে নে গ্লাছত চাই কৈ আছে আনিলে বুজিলে শিকিলে আজিৰ এই ভিডিঅ'টো ইমানতে পৰিসমাপ্তি ঘটাই অন্য এটা ভিডিঅ'ৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ